বন্ধুসকল আজি আমি পুনৰ এবাৰ শ্ৰীলংকান টুৰত ভাৰতীয় দলৰ বেটাৰসকলৰ যি ব্যৰ্থতা আছিল সেই ব্যৰ্থতাৰ সম্পৰ্কে কিছু আলোচনা কৰিম। ভাৰতীয় দলৰ বেটাৰসকলৰ ব্যৰ্থতাৰ মূল কাৰণ আছিল স্পিন খেলিব নোৱাৰা আৰু তিনিখন ODI মেচৰ শৃংখলাত ভাৰতীয় দলে 30টাকৈ উইকেট হেৰুৱাইছিল আৰু 30টা উইকেটৰ ভিতৰত 27টা উইকেট স্পিন বলাৰৰ আগত হেৰুৱাইছিল। চাব গ'লে 90% উইকেট স্পিন বলাৰৰ আগত হেৰুৱাইছিল ভাৰতীয় দলৰ বেটছমেনসকলে। বিশেষকৈ ভাৰতীয় দলৰ বেটাৰসকলে চুইপ শ্বট, পেডেল চুইপ বা ৰিভাৰ চুইপ খেলাত একেবাৰে ব্যৰ্থ আছিলে, যাৰ কাৰণে স্পিন বলাৰৰ আগত ভাৰতীয় দলৰ বেটাৰসকলে লাইন লেন্থ একোই বুজিব পৰা নাছিল আৰু সহজতে উইকেট হেৰুৱাব লগা হৈছিল। কোনো এজন বেটাৰে এনে এটা ছাইড সেটেল কৰি ৰখা নাছিল যেন এফালৰ পৰা থিয় হৈ স্ক'ৰ কৰি যাব। তেনে ক্ষেত্ৰত সকলো বেটাৰে ব্যৰ্থ আছিল। কোনো এজন বেটাৰে দায়িত্ব লৈ ডাঙৰ পাৰ্টনাৰশ্বিপ কৰিব পৰা নাছিল আৰু মেচৰ চিচুৱেশ্যন অনুযায়ী, পিচ অনুযায়ী নিজকে যি ছাৰেণ্ডাৰ কৰিব লগা আছিলে, সেই ক্ষেত্ৰত কোনো এজন বেটাৰে ধৈৰ্য সহকাৰে খেল আগবাঢ়ি লোৱাত যেন প্ৰয়াস কৰা নাছিলে। স্ক'ৰিং জন চাব গ'লে স্কোৱাৰ অফ দ্য উইকেটৰ ফালে যেন একেবাৰে শ্বট খেলিব পৰা নাছিল ভাৰতীয় দলৰ বেটাৰসকলে। স্পিন বলাৰৰ আগত স্কোৱাৰ অফ দ্য উইকেটৰ ছাইডত যি স্ক'ৰিং কৰিব লাগিছিল, সেই ক্ষেত্ৰত একেবাৰে ভাৰতীয় দলৰ বেটাৰসকলে কাৰ্যকাৰী কৰিব পৰা নাছিল, যাৰ কাৰণে তিনিওটা মেচতে একে ব্যৱধানেৰে পৰাজয় বৰণ কৰিব লগা হৈছিল। প্ৰথম মেচখনত যি ধৰণে প্ৰথম উইকেটৰ জুটিত এটা ভাল পাৰ্টনাৰশ্বিপ হোৱাৰ পিছত পিছলৈ ওপৰ জুপুৰি উইকেট হেৰুৱাই আছিল, ঠিক তেনেদৰে দ্বিতীয় মেচতো একেই হৈছিল আৰু তৃতীয় মেচতো ইয়াৰ ব্যৰ্থতা এৰাব পৰা নাছিল আৰু ভাৰতীয় দলৰ বেটাৰসকলে এজনৰ পিছত আন এজন ওপৰ জুপুৰি আউট হৈ আছিলে। তেনে ক্ষেত্ৰত বেটাৰসকলৰ স্কিল ডেভেলপমেণ্টৰ অতিকৈ প্ৰয়োজন আছিল আৰু বেটাৰসকলে কোন ঠাইত শ্বট খেলিব লাগিব, কেতিয়া শ্বট খেলিব লাগিব, তেনে ক্ষেত্ৰত গেম প্লান অনুযায়ী যেন ভাৰতীয় দলৰ বেটাৰসকলে একেবাৰে নমা নাছিল আৰু যি ধৰণে ব্যৰ্থতা দেখা দিছিল এই শ্ৰীলংকান টুৰত, তেনে ক্ষেত্ৰত ভাৰতীয় দলৰ সকলো কেইজন বেটাৰৰে যেন স্কিল ডেভেলপমেণ্টৰ প্ৰয়োজন আছে আৰু সকলো বেটাৰে যদিহে পাৰ্চনেলি স্কিল ডেভেলপমেণ্ট নকৰে, তেনেহ'লে আৰু পিছলৈ যেতিয়া টাৰ্ণিং ট্ৰেক উইকেট পাব, তেনে ক্ষেত্ৰত পুনৰ এবাৰ শ্ৰীলংকান টুৰৰ দৰে ব্যৰ্থতা দেখা যাব। ভাৰতীয় দলৰ বেটাৰসকলে যদিহে স্কিল ডেভেলপমেণ্ট নকৰে আৰু শ্বট ছিলেকশ্যনত যদি গেম প্লান অনুযায়ী শ্বট ছিলেকশ্যন নকৰে আৰু কোন শ্বট কেতিয়া খেলিব লাগিব, কোন ঠাইত খেলিব লাগিব আৰু বডি পজিশ্যন ক'ত থাকিব লাগিব, তেনে ক্ষেত্ৰত ভাৰতীয় দলৰ বেটাৰসকলে নিজকে ইমপ্ৰুভ কৰিব লাগিব, যাৰ কাৰণে ভাৰতীয় দলে ব্যৰ্থতাৰ লগ এৰা নাছিল আৰু তেনে ক্ষেত্ৰৰ পৰা যদি ভাৰতীয় দলৰ বেটাৰসকলে উভতি আহিব নোৱাৰে, তেনেহ'লে পুনৰ এবাৰ যে ভাৰতীয় দল মুখ থেকেচা খাব সেয়া নিশ্চিত। আৰু ভাৰতীয় দলৰ চিৰিজত যেন এয়াই ডিফাৰেঞ্চ আছিল যেন য'ত ভাৰতীয় দলৰ বেটাৰসকলে ব্যৰ্থ হৈ আছিল, আনফালে শ্ৰীলংকান বেটাৰসকলে চাব গ'লে স্কোৱাৰ লেগ আৰু মিড উইকেটৰ ফালে বহু ৰান সংগ্ৰহ কৰিছিল। শ্ৰীলংকান বেটাৰৰ যদি স্ক'ৰিং জন চাব যায়, তেনেহ'লে স্কোৱাৰ লেগ আৰু বা মিড উইকেটৰ পজিশ্যনত শ্ৰীলংকান বেটাৰসকলৰ যেন ষ্ট্ৰং জন আছিল আৰু সকলোতকৈ বেছি ৰান এই জনতেই কৰিছিলে, যাৰ কাৰণে ভাৰতীয় দল আৰু শ্ৰীলংকান দলৰ মাজত এটা ডিফাৰেঞ্চ গঢ়ি উঠিছিলে আৰু শ্ৰীলংকান বেটাৰসকলে ভাৰতীয় স্পিনাৰসকলক যেন মেচত ছেটেলে হ'ব দিয়া নাছিল। ওপৰ জুপুৰি এটাৰ পিছত আন এটা চুইপ, পেডেল চুইপ বা ৰিভাৰ চুইপ খেলি আছিলে, যাৰ কাৰণে ভাৰতীয় দলৰ বলাৰসকলে মেচত সকলো সময়তে প্ৰেছাৰৰ সন্মুখীন হৈ থাকিবলগীয়া হৈছিল আৰু কোনো এটা চিচুৱেশ্যন তৈয়াৰ কৰিব পৰা নাছিল যে সহজতে শ্ৰীলংকান বেটাৰক আউট কৰিব। আৰু দেখা গৈছে যে ভাৰতীয় ডমেষ্টিক ক্ৰিকেট তথা হোৱাইট বল ক্ৰিকেটবিলাক বেছিভাগ ফ্লেট পিটছত খেলা হয়, যাৰ কাৰণে ভাৰতীয় দলৰ বেটাৰসকলে শ্বট ছিলেকশ্যনত বেছিভাগ স্কোৱাৰ লেগ আৰু মিড উইকেটৰ ফালে স্ক'ৰ কৰাত পচন্দ কৰে, যাৰ কাৰণে টাৰ্ণিং ট্ৰেকৰ ক্ষেত্ৰত এই প্লান কাম কৰা নাছিলে আৰু ডমেষ্টিক লেভেলতো যেন কোন চিৰিজ কোন ঠাইত হ'ব সেই মৰ্মে সকলো ধৰণৰ পিটছত ভাৰতীয় খেলুৱৈসকলক প্ৰথম শ্ৰেণীৰ ক্ৰিকেট বা লিষ্ট এ ক্ৰিকেটত তেনেধৰণৰ পিটছ তৈয়াৰ কৰে, তেনেহ'লে ভাৰতীয় দলৰ বেটাৰসকলে নিশ্চয়কৈ স্পিন খেলত ইমপ্ৰুভ কৰিব পাৰিব আৰু টাৰ্ণিং ট্ৰেকৰ উইকেটত কি ধৰণে খেলিব লাগে সেয়া ভাৰতীয় দলৰ বেটাৰসকলে ভালকৈ বুজিব পাৰিব। আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ ওচৰত ভাৰতীয় দলৰ কিছু সৰু এটা সমস্যা দাঙি ধৰিব বিচাৰিছিলোঁ। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিব নাপাহৰিব। আপোনালোকৰ লাইক বা কমেণ্টৰ জৰিয়তে মই ভিডিঅ' বনোৱাত আৰু অধিক উৎসাহ পাওঁ আৰু
আশা কৰিম এনেধৰণে যাতে আপোনালোকৰ ওচৰত ক্ৰিকেটৰ কিছু তথ্য লৈ পুনৰ এবাৰ আন এটা ভিডিঅ' লৈ উপস্থিত হ'ব পাৰোঁ তাৰে কামনা কৰি ইয়াতে সামৰিলোঁ। ধন্যবাদ।